আৰু জীৱনটো মানে শুকুৰালিৰ নিচিনা হৈ আছে। আশা বহুত কৰোঁ, কিন্তু পূৰণ এটাও নহয়। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো খবৰ ভালে আছে। আগতে জনাইছোঁ মোৰ অৰিজিনেল মাজতে আৰু এইখিনিতে মোৰ দুখৰ কথা আপোনালোকক কিনো ক'ম। স্কুলত থাকোঁতে অসমীয়া পৰীক্ষাত যে চিঠি লিখিছিলোঁ তাৰ উত্তৰ আজিলৈকে নাপালোঁ। আজিকালি মানুহৰ কি যে হৈছে, কিবা এটা কথা পালে এইটো খুচৰিয়ে থাকিব। बात तो सही है दौड़ना तो पड़ता है। আৰে ভাই, কুকুৰেওতো ইমান জাবৰ খুচৰি নুফুৰে যিমানখিনি আজিকালি মানুহে কথা খুচৰি ফুৰে। আৰে ভাই, কি কৰি আছা? তোমালোকৰ ফ্ৰেণ্ডৰ বিয়ে বা জিএফ আছে বুলি হিংসা কৰি আছা? হিংসা কৰিব নাপায়, কিন্তু হিংসা নকৰিব, ধৈৰ্য ধৰিবলৈ শিকক। ধৈৰ্য কা ফল হমেশা মিঠা होता है। ধৈৰ্য ধৰক আৰু চাই থাকিব, সিহঁতৰো এদিন হ'বই হ'ব। কি লাগে তোমাৰ? সুখ লাগে, সুখ বিচাৰি আছা কিন্তু পোৱা নাই। অ' পাবা কেনেকৈ? মইতো ইয়াতে আছোঁ। জীৱনত যদি তুমি চোৱা সুখ সোনকালে পতাই লোৱা মোক। আৰু যেতিয়ালৈকে তুমি মোক পতাবলৈ চেষ্টাই নকৰা তেতিয়ালৈকে তোমাৰ জীৱনত সুখ নাহে, কিয়নো মই ইয়াতে তুমি মোক পটোৱা নাই। আৰু লয়েলৰ কথা আপোনালোকক কিনো ক'ম। মোৰ এই কপালখন ইমানে লয়েল কি কেতিয়া পৰিৱৰ্তনৰ নামেই নলয়। তুমি কি ভাবিছা তুমি? মই ছিংগল? তুমি ঠিকে ভাবিছা, ময়ো ছিংগল। কাৰণ মোৰ জীৱনলৈও এদিন প্ৰেম আহিছিল, কিন্তু সেইদিনাখন মই ঘৰত নাছিলোঁ। আৰু জীৱনটো মানে শুকুৰালিৰ নিচিনা হৈ আছে। আশা বহুত কৰোঁ, কিন্তু পূৰণ এটাও নহয়। ডিয়াৰ ডিগ্ৰী ষ্টুডেণ্ট, তোমালোকৰ ডিগ্ৰীত ব্ৰেক লাগিছে বুলি মাথা ঘমাই মৰিছা, আৰু মোৰ জিন্দগীতেই ব্ৰেক, তথাপি মোৰ অহংকাৰ। আৰু মানে আজি বহুত গৰম পৰিছে, আৰু জানেইতো গৰম দিনতো গৰম পৰিব। আৰু এই গৰমটোত বিদ্যুৎ বিভাগৰতো খেল আছেই। बात तो सही है दौड़ना तो पड़ता है। কাৰণ অলপমান গৰম দিলেই বিদ্যুৎ নাই। তো বিদ্যুৎ বিভাগৰ কাৰণে মই এটা শাৰী লিখিছোঁ। তো শাৰীটো হৈছে, ডিয়াৰ বিদ্যুৎ বিভাগ, আগলতি কলাপাত লৰে কি চৰে, অকণমান গছৰ পাত লৰি দিলে যে কাৰেণ্টটো কাটে, কি মানে এইটো? হোৱাট ইজ দিছ? কিয়া হে ইয়ে সব? চ' ফ্ৰেণ্ডছ, যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকৰ তেনেহ'লে লাইক কৰি দিব আৰু এবাৰ চাই ল'ব গাইজ। মই ইমান কষ্ট কৰি ভিডিঅ' বনাইছোঁ, ইমান ৰ'দত।